নমস্কাৰ প্ৰিয় দৰ্শক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ আগৰ ভিডিঅ'টো কেইবাটাও ভিউজ পাইছোঁ আৰু ফাৰ্ষ্ট ভিডিঅ' হিচাপে কেইবাজনেও কমেণ্টো কৰিলে গতিকে খুবেই ভাল লাগিছে সো আজি মই যোনটো ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়াবলৈ ওলাইছোঁ সেইটো হৈছে এটা খুবেই কমন ৰেচিপি সেইটো হৈছে পনীৰ বাটাৰ মছলা বা হিন্দীত ক'ব গ'লে পনীৰ মাখানি বুলিও ক'ব পাৰে একচুৱেলি এইটো এটা সহজ ৰেচিপি ভালকৈ বনাব জানিলে খুবেই সোৱাদ হয় আজি আহকচোন ময়ো চেষ্টা কৰোঁ ৰেচিপিটো বনাবলৈ আৰু এইখিনিত এটা কথা আৰু এটা ক'ব বিচাৰোঁ মই একচুৱেলি মই এজন প্ৰাইভেট ছেক্টৰ এমপ্লয়ি হয় গতিকে ভিডিঅ'জবিলাক বৰ ফ্ৰিকুৱেণ্টলি দিব নোৱাৰোঁ চেষ্টা কৰিম যে সাপ্তাহিক মই এটা ভিডিঅ' আপলোড কৰিব পাৰোঁ যাতে আৰু আপোনালোকে চাই যাতে ভাল পায় গতিকে এতিয়া আৰু পলম নকৰাকৈ আহক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ সো গাইজ এইখিনি হ'ল ইনগ্ৰিডিয়েণ্টছ যোনখিনি মই ইউজ কৰিম এইটো ৰেচিপিত এয়া প্ৰথমতে লৈছোঁ দুটা ডাঙৰ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু লগতে লৈছোঁ 10টাৰ পৰা 12টা কাজু আৰু ইয়াতে লৈছোঁ অলপ ধনিয়া এটা কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্ট লগতে ইয়াতে তেল লৈছোঁ আৰু ইয়াতে আমুল বাটাৰ এয়া হ'ল নিমখ এয়া ধনিয়া গুড়ি আৰু ইয়াতে লৈছোঁ গৰম মছলা গোটা এয়া চেনি অলপ আৰু 300 গ্ৰাম পনীৰ মই কাটি লৈছোঁ এইটো কচুৰি মেথি আৰু লগতে আমাক লাগিব অলপ ক্ৰীম আৰু এয়া 2 কাপ বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ ইয়াতে কাশ্মীৰী মিৰ্চ লৈছোঁ অলপ আৰু এয়া হ'ল গৰম মছলা পাউডাৰ এতিয়া মই কেৰাহীখন গৰম হ'বলৈ পাতি দিছিলোঁ ইয়াতে মই এতিয়া দি দিম 3 সৰু চামুচ তেল বা 1 টেবুল স্পুন তেল আৰু লগতে দিম 3টা ইলাচি আৰু এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম এতিয়া মই পিঁয়াজখিনি 4 মিনিটমান ভাজিম 4 মিনিটমান ভাজাৰ পিছত পিঁয়াজখিনি অলপ সোণালী ৰঙৰ হৈ যাব আৰু এতিয়া মই ইয়াত দি দিম বিলাহীখিনি যোনখিনি কাটি ৰাখিছিলোঁ আৰু বিলাহীখিনি দিয়াৰ পিছত অলপ নিমখ আধা চামুচ নিমখ মই ইয়াত দিছোঁ এতিয়া মই এই মিক্সাৰখিনি 5 মিনিটমান ভালকৈ ভাজিম তাৰপিছত ঢাকন লগাই ৰাখি দিম 10 মিনিটমান আৰু 10 মিনিটৰ পিছত এয়া চাওক মিক্সাৰখিনি অলপ গলিব ধৰিছে এতিয়া মই এইখিনি আৰু অলপ ভালকৈ লৰাই ল'ম আৰু তাৰপিছত মই ইয়াতে দি দিছোঁ 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু এতিয়া মই ইয়াতে দি দিম 1 চামুচ গৰম মছলা পাউডাৰ আৰু লগতে দি দিছোঁ 1 চামুচ ধনিয়া পাউডাৰ আৰু যিকেইটা কাজু আমি ৰাখিছিলোঁ 10টাৰ পৰা 15টা সেইখিনি দি দিলোঁ আৰু অলপ চেনি দিছোঁ চেনিটো অপশ্যনেল হয় এইটো নিদিলেও হৈ যায় কিন্তু মই অকণমান মিঠা ভাল পাওঁ এতিয়া মই এইখিনি ভালকৈ লৰাম আৰু এতিয়া মই ইয়াত দি দিছোঁ এটা কেঁচা জলকীয়া এইটো ষ্টেপ বহুতে নিদিয়ে তাৰমানে কেঁচা জলকীয়াটো পনীৰ বাটাৰ মছলাত কিন্তু মই অকণমান জ্বলা হ'লে ভাল পাওঁ আৰু এতিয়া আমি মিক্সাৰটো ঠাণ্ডা হ'বলৈ ৰাখি দিম জুইৰ পৰা নমাই মিক্সাৰটো কমপ্লিটলি ঠাণ্ডা হ'ব দিব লাগিব ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম আৰু এটা ধুনীয়া পেষ্ট বনাই ল'ম এয়া চাওক মই ইয়াতে একাপ পানী দিছোঁ আৰু এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি এটা ধুনীয়া ফাইন পেষ্ট বনাই ল'ম পনীৰ বাটাৰ মছলাৰ পেষ্টটো যিমান পাৰে সিমান নিমজ কৰিবলৈ চেষ্টা কৰিব এয়া চাওক আমাৰ পেষ্ট ৰেডি হৈ গৈছে এতিয়া মই পেষ্ট বনোৱা কেৰাহীখনেই আকৌ এবাৰ গৰম কৰি ল'ম আৰু ইয়াত দি দিম 4 চামুচ বাটাৰ যিহেতুকে নামতেই বাটাৰ আছে পনীৰ বাটাৰ মছলা গতিকে বাটাৰটো দিবই লাগিব এয়া মই ইয়াতে দি দিলোঁ 4 চামুচ বাটাৰ আৰু বাটাৰখিনি গলিবলৈ দিম আৰু এতিয়া মই ইয়াতে দি দিম 2টা তেজপাত আৰু লগতে অলপ ডালচেনি 4টামান লং আৰু 2টা ইলাচি সেইখিনি মই অলপ টাইম ভাজি ল'ম আৰু তাৰপিছত মই ইয়াত দি দিম আদা নহৰুৰ পেষ্টখিনি এতিয়া মই এইখিনি আধা মিনিটমান ভাজি ল'ম যাতে আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যায় আৰু এতিয়া মই ইয়াত দি দিম বনাই থোৱা পেষ্টখিনি আৰু লগতে দিম আধা চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ যাতে কালাৰটো অলপ ভাল হয় আৰু এতিয়া মই মিক্সাৰখিনি অলপ ভালদৰে লৰাই দিম আৰু গাইজ এইখিনিত অকণমান ভুল এটা হ'ল তাৰমানে মই ঢাকন মাৰিব পাহৰিলোঁ ফ্লেমটো বেছিকৈ থাকিলে গতিকে আপোনালোকে দেখিছে এইখিনি ফুটি উঠিছে আৰু টেবুল ক্লথখন লেতেৰা হ'ল অলপ গতিকে আপোনালোকে ফ্লেমটো কমাই ঢাকনখন মাৰি দিব
আৰু ইয়াত মই অলপ পানী এড কৰিছোঁ আপোনালোকে আপোনালোকৰ হিচাপত পানী এড কৰিব মই গ্ৰেভি অলপ বেছিকৈ হ'লে ভাল পাওঁ সেইকাৰণে অকণমান বেছি পনীয়া কৰিছোঁ আপোনালোকে অলপ ডাঠো ৰাখিব পাৰে এতিয়া মই এইখিনি ঢাকন মাৰি দিম আৰু ফ্লেমটো অলপ বঢ়াই দিম আৰু 5 মিনিট ঢাকন মাৰাৰ পিছত এয়া চাওক আমাৰ গ্ৰেভিখিনি সুন্দৰ কনচিষ্টেঞ্চিত আহি গৈছে আৰু এতিয়া মই ইয়াত পনীৰটো দি দিম 300 গ্ৰাম পনীৰ মই ইয়াত দি দিছোঁ আৰু ভালকৈ লৰাই দিম মিক্সাৰখিনি আৰু লগতে ইয়াত মই এতিয়া দি দিম 1 চামুচ কচুৰি মেথি সেইখিনি হাতত লৈ আপোনালোকে ক্ৰাছ কৰি ল'ব আৰু তাৰপিছত অলপ অলপকৈ ওপৰে এড কৰি দিব এয়া চাওক মই ইয়াতে কচুৰি মেথি এড কৰিছোঁ এইটো এটা খুব দৰকাৰী ইনগ্ৰেডিয়েণ্ট এইটো এড নকৰিলে পনীৰ বাটাৰ মছলাৰ আচল সোৱাদটো নুঠে আৰু এইটো একেবাৰে ইজিলি এভেইলেবল যিকোনো গ্ৰচাৰীত বা ফুড মাৰ্টত আপুনি এইটো পাব এতিয়া মই 2 মিনিট ঢাকন লগাই দিছোঁ আৰু তাৰপিছত মই ইয়াতে দি দিছোঁ 5 চামুচ ক্ৰীম আৰু ক্ৰীমখিনি দিয়াৰ পিছত আমি মিক্সাৰখিনি আকৌ ভালকৈ লৰাব লাগিব অলপ আৰু এয়া চাওক ক্ৰীমখিনি গ্ৰেভিত ভালকৈ মিক্স হৈ গৈছে এতিয়া 1 মিনিটমান মই ফ্লেমৰ ওপৰত ৰাখি তাৰপিছত ফ্লেমটো অফ কৰি দিম নহ'লে পনীৰৰ টুকুৰাবোৰ টান হৈ যাব পাৰে আৰু ইয়াতে আমাৰ পনীৰ বাটাৰ মছলা ৰেডি হৈ গৈছে আৰু গাইজ এতিয়া আপুনি পনীৰ বাটাৰ মছলাখিনি বাতিত উলিয়াই অলপ ক্ৰীম আৰু ধনিয়া পাত দি গাৰ্নিছ কৰি ছাৰ্ভ কৰিব পাৰে এইটো খুব সুন্দৰ ৰেচিপি আৰু সকলোৱে পচন্দ কৰে চ' গাইজ মই ভাবোঁ আপোনালোকে ঘৰত এইটো এবাৰ বনাবলৈ চেষ্টা কৰিব আৰু মোক কমেণ্টছত ক'ব কেনেকুৱা হ'ল আৰু ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম আৰু এটা নতুন ৰেচিপিৰ সৈতে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ টেক কেয়াৰ